আমাৰ ছাত্ৰ ছাত্ৰীসকল, আজি বিজ্ঞানৰ এটা লেচন আৰম্ভ কৰিছো। আগতে বিজ্ঞানৰ প্ৰথমটো কৰাইছিলো ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। আজি চোৱা লেচন 2 এচিড, ক্ষাৰক আৰু লৱণ। এচিড, ক্ষাৰক আৰু লৱণ। এচিড, base and salts. Acids, bases and salts. Acid, ক্ষাৰক আৰু লৱণ। আগৰ ক্লাছতো কৈছো যে বিজ্ঞানৰ MCQ বিলাক জানিবলৈ হলে বিজ্ঞানৰ প্ৰতিটো শাৰী ধুনীয়াকে চাব লাগিব। প্ৰতিটো শাৰীৰ পৰা MCQ কুৱেশ্যন আহিব পাৰে আৰু প্ৰতিটো শাৰী ভালদৰে বুজি পাব লাগিব, অৰ্থাৎ কনচেপশ্যন ক্লিয়াৰ কৰিব লাগিব। তেতিয়াহে বিজ্ঞানৰ MCQ যেনেকৈ নুসুধক পাৰিবা। এতিয়া চোৱা এচিড, ক্ষাৰক আৰু লৱণ। আমি সচৰাচৰ বিভিন্ন ধৰণৰ খাদ্য খাওঁ। খাদ্যসমূহৰ সোৱাদ ভিন্ন ভিন্ন। কিছুমান খাদ্য ধৰি লোৱা টেঙা, কিছুমান তিতা, কিছুমান কেঁহা। ধৰি লোৱা গৰমৰ দিনত যদি খাদ্য বনাই থৈ দিয়া হয়, ৰাতিপুৱা বনালে দুপৰীয়ালৈ থৈ দিলে যে দুপৰীয়া খোৱা হ'ব, বা দুপৰীয়া বনাই পেলাই ৰাতিলৈ যদি থৈ দিয়া হয় ৰাতি খোৱা হ'ব, তেতিয়া মাজে সময়ে কি হয়, দুপৰীয়া ৰাতিপুৱাৰ বনোৱাটো দুপৰীয়া খাবলৈ যাওঁতে অলপ টেঙা এটা আহে। আকৌ দুপৰীয়া বনোৱাটো ৰাতি খাবলৈ যাওঁতে অলপ টেঙা এটা ভাৱ আহে। আনহাতে কিছুমান বস্তু এনেই টেঙা, সোৱাদটো টেঙা, তাৰ টেষ্টটো টেঙা। কিছুমান বস্তু তিতা, কিছুমান বস্তু কেঁহা। গতিকে এই যে বিভিন্ন স্বাদ, ভিন্ন স্বাদ, এই ভিন্ন স্বাদটো কেনেকৈ আহে? যে খাদ্য বস্তুসমূহত কিছুমান দ্ৰব্য থাকে, সেই দ্ৰব্যসমূহে কি কৰে, তাৰ স্বাদবিলাক ভিন ভিন কৰি তোলে। আমি আগৰ অধ্যায়তে পাইছো, আগৰ ক্লাছত পাইছো অম্ল, ক্ষাৰক আৰু লৱণৰ বিষয়ে। যিয়েই নহওক যে খাদ্য বস্তুত ভিন্ন উপাদান থাকে আৰু সেই ভিন্ন উপাদানে কি কৰে, খাদ্য বস্তুসমূহ ভিন্ন স্বাদৰ কৰি তোলে। ধৰি লোৱা নেমু টেঙা, জলফাই টেঙা, হয়নে, কমলা টেঙা ইত্যাদি। টেঙা বুলি কিয় কোৱা হয়? কাৰণ ইহঁতৰ কি সোৱাদটো কেনেকুৱা, টেঙা। আনহাতে শিলিখা, আমলখি ইত্যাদিৰ সোৱাদবিলাক কেনেকুৱা, কেঁহা। বুজি পাইছানে? আনহাতে কিছুমান আছে কি হৈ যায়, তিতা, সোৱাদটো তিতা হয়। গতিকে এই তিতা, কেঁহা আৰু টেঙা ভিন্ন দ্ৰব্যৰ কাৰণে এই স্বাদবিলাক আহে। গতিকে টেঙা জাতীয় যিবিলাক খাদ্য বস্তু আছে, সেই খাদ্য বস্তুৰ যিটো উপাদান থাকে, সেই উপাদানবিলাকৰ ভিতৰত এই এচিডটো বেছি পৰিমাণে থাকে। এচিড থাকে। অম্ল, যাক অম্ল বুলি কোৱা হয়, অম্ল থাকে। আনহাতে যিবিলাক নাকি অলপ তিতা বা কেঁহা, সেইবিলাক হৈছে ক্ষাৰক, ক্ষাৰ বা ক্ষাৰক, তিতা বা কেঁহা। হলে ক্ষাৰ জাতীয় যিবিলাক পদাৰ্থ, সেই পদাৰ্থবিলাক তিতা বা কেঁহা। আনহাতে এচিড জাতীয় যিবিলাক পদাৰ্থ, সেই পদাৰ্থবিলাক টেঙা। এতিয়া এই পদাৰ্থ এটা বা খাদ্য বস্তুত আমি পালো, এতিয়া দ্ৰব্য এটা, সলিউশ্যন এটা। ধৰি লওক আমি বিভিন্ন ধৰণৰ জুইচ খাওঁ, সেই জুইচবিলাকৰ কিছুমান টেঙা স্বাদৰ হয়। খাদ্য বস্তুসমূহ কি হয়,
তিতা স্বাদৰ হয়। অৰ্থাৎ আমি যিবিলাক জুইচ খাওঁ, জুইচবিলাকো কেতিয়াবা কি হয়, টেঙা জাতীয় হয়, তিতা জাতীয় হয়, হয়নে? গতিকে সেই জুইচবিলাক কোনটো তিতা বা কোনটো টেঙা সেয়া জানিবলৈ কাৰণে আমি এক ধৰণৰ পদাৰ্থ ব্যৱহাৰ কৰোঁ। আমি এক ধৰণৰ পদাৰ্থ ব্যৱহাৰ কৰোঁ। বুজি পাইছানে? সেই পদাৰ্থবিলাকক সাধাৰণতে প্ৰকৃতিৰ পৰা আহৰণ কৰা, আৰু সেই পদাৰ্থ বা সেই যিটো উপাদান, সেই উপাদানটোক সাধাৰণতে লিটমাছ নামেৰে জনা যায়। লিটমাছ। লিটমাছ হৈছে এবিধ সূচক, ইণ্ডিকেটৰ। সূচক বা ইণ্ডিকেটৰে কি কৰে? এই লিটমাছে কি কৰে? আগতেই পাই আহিছা। এই লিটমাছে কি কৰে? দ্ৰৱটো এচিড জাতীয় নে ক্ষাৰ জাতীয় সেয়া নিৰ্ধাৰণ কৰে। গতিকে লিটমাছ হৈছে থেলোফাইটা বৰ্গৰ অন্তৰ্গত লিচেন নামৰ উদ্ভিদৰ পৰা নিষ্কাশন কৰা এবিধ বেঙুনীয়া ৰঞ্জক পদাৰ্থ। ৰঞ্জক। থেলোফাইটা। সোধে পৰীক্ষাত লিটমাছ কি? গতিকে উদ্ভিদৰ পৰা আহৰণ কৰা এবিধ ৰঞ্জক, এবিধ ৰঙীন পদাৰ্থ। গতিকে এই সূচকটো, এই ইণ্ডিকেটৰটো প্ৰকৃতিৰ পৰা আহৰণ কৰা, গতিকে এইটো হৈছে কি? আমাৰ প্ৰাকৃতিক সূচক। গতিকে এই লিটমাছৰ দৰে আৰু কিছুমান প্ৰাকৃতিক সূচক আছে, যেনে হালধি। হালধি আমি খোৱাৰ কাৰণে যিটো হালধি ব্যৱহাৰ কৰোঁ, কেঁচা হালধিৰ হাতত লাগি যায় কি হাতখন ৰঙীন হৈ যায় নাযায়? সেই ৰঙীন পদাৰ্থটি হৈছে কি? ৰঞ্জক পদাৰ্থ, লিটমাছ। আচ্ছা, যিয়েই নহওক, ঠিক একেদৰে চাবোন ব্যৱহাৰ কৰোঁ আমি গা ধুওঁতে বা কাপোৰ ধুওঁতে, গতিকে চাবোনটো হৈছে এক ধৰণৰ সূচক। গতিকে এই লিটমাছ আৰু হালধি এইকেইটা হৈছে আমাৰ কি? প্ৰকৃতিৰ পৰা পোৱা, এইকেইটাক কোৱা হয় প্ৰাকৃতিক সূচক। বুজি পাইছানে? এইকেইটা হৈছে আমাৰ, এই দুয়োটাই হৈছে প্ৰাকৃতিক সূচক, প্ৰকৃতিৰ পৰা আহৰণ কৰা। দুয়োটাই প্ৰাকৃতিক সূচক, দুয়ো প্ৰকৃতিৰ পৰা আহৰণ কৰা। ঠিক একেদৰে আৰু কিছুমান উচ্চমানৰ সূচক আছে, যিবিলাক নেকি লেবত তৈয়াৰ কৰা হয়, প্ৰস্তুত কৰা হয়। সেই সূচকবিলাকক কোৱা হয় কৃত্ৰিম সূচক। গতিকে কৃত্ৰিম বা সাংশ্লেষিক সূচক। সাংশ্লেষিক সূচক বুলি কোৱাৰ লগে লগে কি আহিব? মিথাইল অৰেঞ্জ। মিথাইল অৰেঞ্জ। আৰু এটা আহিব ফিনলফথেলিন। তোমালোকে কিতাপখন মেলি চাই লৈ ক্লাছটো চাবা, তেতিয়াহ'লে বানানবিলাক আহি যাব, কিতাপতে আছে গোটেই শব্দবিলাক। ফিনলফথেলিন। এইকেইটা হৈছে কি? প্ৰাকৃতিক সূচক, সাংশ্লেষিক বা কৃত্ৰিম সূচক। সাংশ্লেষিক সূচক এইকেইটা, সাংশ্লেষিক সূচক। এইকেইটা হ'ল নেচাৰেল ইণ্ডিকেটৰ্ছ, এইকেইটা হৈছে আৰ্টিফিচিয়েল ইণ্ডিকেটৰ্ছ, সাংশ্লেষিক সূচক বুলিও হয়। গতিকে সাধাৰণতে এই সূচক কেইটা ব্যৱহাৰ কৰা হয় দ্ৰৱ এটা বা পদাৰ্থ এটাত এচিড আছে নে ক্ষাৰ আছে এয়া নিৰ্ধাৰণ কৰিবলৈ। এতিয়া এচিড বা ক্ষাৰ আমি অলৰেডি কি গম পালো, যে প্ৰাকৃতিক সূচকেই হওক বা সাংশ্লেষিক সূচকেই হওক, ইহঁতৰ সহায়ত আমি এচিড, দ্ৰৱ এটা আছে, দ্ৰৱটো এচিড জাতীয় নে ক্ষাৰ জাতীয় সেয়া আমি নিৰ্ধাৰণ কৰিব পাৰিম। এতিয়া এচিড আৰু ক্ষাৰৰ আমি আগতেই কলো যে এচিড বিলাক কি? টেঙা, আনহাতে ক্ষাৰ বিলাক সোৱাদ তিতা। গতিকে এচিড আৰু ক্ষাৰৰ কি আছে? কিছুমান ধৰ্ম আছে। এতিয়া এই লিটমাছ কাগজ, এইটো কাগজ তৈয়াৰ কৰা ৰঞ্জক পদাৰ্থ, এইটো কাগজ বুলি কোৱা হয়, লিটমাছ কাগজ। আমি দ্ৰৱ এটাত ডুবাই দিলো, তেতিয়াহ'লে দ্ৰৱটো লিটমাছ কাগজৰ বৰণ ৰঙা নীলা,
দুই ধৰণৰ হয়। ইয়াৰ বৰণ হয় দুই ধৰণৰ, এটা বৰণ হয় ৰঙা কাগজটোৰ আৰু এটা নীলা। এই কাগজটো এটা গিলাচত দ্ৰৱ ললো, লৈ পেলাই কাগজটো ডুবাই দিলো। কাগজটো যদি ৰঙা হয় আৰু ৰঙৰ পৰিৱৰ্তন ডুবাই দিলো দ্ৰৱটোত, দ্ৰৱত ডুবাই দিয়াৰ লগে লগে কাগজটো ৰঙা, ৰঙীন কাগজ তোমাৰ হাতত আছে, দ্ৰৱত ডুবাই দিলা। যদি কাগজটোৰ ৰঙৰ পৰিৱৰ্তন নহয়, তেতিয়াহ'লে আমি বুজিব লাগিব সেই দ্ৰৱটো কি তেতিয়াহ'লে সেই দ্ৰৱটো হ'ব, এটা শব্দ আছে চোৱা, শব্দটো ভালদৰে মনত ৰাখিবা, খাৰণী। এই শব্দটো মনত ৰাখিবা, খুব ধুনীয়া শব্দ এটা। খাটোৱে বুজাব খাৰ, ৰটোৱে কি ৰঙা, আৰু নিটোৱে নীলা। অৰ্থাৎ খাৰে ৰঙা লিটমাছ কাগজৰ বৰণ কি কৰে, নীলা কৰে। এই শব্দটো মনত ৰাখিলেই হ'ল। খাৰে ৰঙা লিটমাছ কাগজৰ বৰণ নীলা কৰে। তেতিয়াহ'লে এচিডে কি হ'ব, উল্টাটো হ'ব, এচিডে নীলা লিটমাছ কাগজৰ বৰণ ৰঙা কৰে। এইটো শব্দ মনত ৰাখিলেই হ'ল। তেতিয়াহ'লে কাগজটো ডুবাই দিয়া দ্ৰৱটোত কাগজৰ বৰণ কিদৰে হ'ল সেইটো চাই লৈ এই শব্দটো মনত ৰাখি উলিয়াই দিব। এতিয়া ৰঙীন কাগজ এটা দিলা, দ্ৰৱটোত ডুবাই দিলা, ৰঙীন কাগজ ৰঙা বৰণৰ, যদি ৰঙৰ পৰিৱৰ্তন নহয় তেতিয়াহ'লে বুজিব লাগিব সেই দ্ৰৱটো খাৰ। খাৰে ৰঙাটো কি কৰে, নীলা কৰে, তেতিয়াহ'লে সেই দ্ৰৱটো হ'ব এচিড। বুজি পাইছানে? ৰঙৰ পৰিৱৰ্তন নহয়, ৰঙাটো আমি ডুবাইছো, পাত্ৰটোত কি আছে, দ্ৰৱ আছে, ৰঙাটো ডুবাইছো, ৰঙা কাগজৰ বৰণ পৰিৱৰ্তন নহয়, তেতিয়াহ'লে বুজিব লাগিব সেই দ্ৰৱটো আম্লিক জাতীয়, অম্ল। আৰু ৰঙা কাগজটো ডুবাই দিলো, ডুবাই দিয়াৰ পিছত কাগজৰ বৰণটো নীলা হৈ গ'ল, তেতিয়াহ'লে আমি বুজিম সেই দ্ৰৱটো কি খাৰ। শব্দটো মনত ৰাখিলেই হ'ল, খাৰণী। বুজি পাইছানে? যে খাৰে ৰঙা লিটমাছ কাগজৰ বৰণ কি কৰে, নীলা কৰে। এচিডৰটো কি হ'ব, উল্টাটো হ'ব, এচিডে নীলা লিটমাছ কাগজৰ বৰণ ৰঙা কৰে। এইটো হ'ল এটা ধৰ্ম, উল্লেখযোগ্য ধৰ্ম। বুজে পৰীক্ষাত এচিড আৰু খাৰৰ ধৰ্মৰ পাৰ্থক্য লিখা বা ধৰ্ম উল্লেখ কৰা, অম্ল আৰু এচিডৰ, অম্ল আৰু খাৰৰ ধৰ্মৰ পাৰ্থক্য উল্লেখ কৰে। তেতিয়াহ'লে আমি কি পালো অলৰেডি, যে এচিডে সোৱাদ, এচিড বা অম্লৰ সোৱাদ টেঙা, আনহাতে খাৰৰ সোৱাদ তিতা বা কেঁহা। ক'লে এটা পাৰ্থক্য। দ্বিতীয় পাৰ্থক্যটো হ'ল এচিডে নীলা লিটমাছ কাগজৰ বৰণ ৰঙা কৰে, আনহাতে খাৰে ৰঙা লিটমাছ কাগজৰ বৰণ নীলা কৰে। দ্বিতীয় পাৰ্থক্যটো এইটো মনত ৰাখিলেই হ'ল। বস্তুটো ধৰিব পাৰিছা নিশ্চয়। গতিকে দুটাই হ'ল তাৰ প্ৰধান পাৰ্থক্য, এচিড আৰু বেজৰ, অম্ল আৰু খাৰৰ বৰণ। যে অম্লই নীলা লিটমাছ কাগজৰ বৰণ ৰঙা কৰে, আনহাতে খাৰে ৰঙা লিটমাছ কাগজৰ বৰণ নীলা কৰে। এচিডৰ সোৱাদ বা অম্লৰ সোৱাদ টেঙা, আনহাতে খাৰৰ সোৱাদ তিতা বা কেঁহা। হ'ল এই দুটা ধৰ্মৰ পাৰ্থক্য। গতিকে পৰীক্ষাত সুধিব পাৰে, এমচিকিউত সুধিব পাৰে যে এটা পাত্ৰত এটা বিকাৰত দ্ৰৱ ৰখা হৈছে, দ্ৰৱটো আম্লিক নে খাৰকীয় তুমি কেনেকৈ চিনাক্ত কৰিবা? তলত দিয়া উপায়েৰে চিনাক্ত কৰিব পাৰি। যে ৰঙা লিটমাছ কাগজ ডুবাই দিয়া হ'ল, নীলা লিটমাছ কাগজ ডুবাই দিয়া হ'ল, নীলাটো ৰঙা হ'ল, ৰঙাটো নীলা হ'ল। বুজি পাইছানে? বা ৰঙৰ পৰিৱৰ্তন নহ'ল, তেতিয়া কি হ'ব? বুজি পাইছানে? গতিকে লিটমাছ কাগজ হৈছে প্ৰাকৃতিক সূচক, ইয়াৰ সহায়ত আমি দ্ৰৱ এটা অম্ল নে খাৰ তাক চিনাক্ত কৰিব পাৰিম। গতিকে এইটো হৈছে এচিড আৰু অম্লৰ এটা প্ৰধান ধৰ্ম, যে এচিড বা অম্লৰ সোৱাদ টেঙা, আনহাতে খাৰৰ সোৱাদ খাৰুৱা বা তিতা বা কেঁহা, আনহাতে এচিডে নীলা লিটমাছ কাগজৰ বৰণ ৰঙা কৰে, আনহাতে অম্লই ৰঙা লিটমাছ কাগজৰ বৰণ নীলা কৰে। প্ৰধান দুটা ধৰ্ম। আৰু
এইকেইটা হৈছে লিটমাছ আৰু হালধি হৈছে প্ৰাকৃতিক সূচক, মিথাইল অৰেঞ্জ, ফেনলফথেলিন এইকেইটা হৈছে সাংশ্লিক বা কৃত্ৰিম সূচক। লিটমাছটো ক'লৈ, ফেলোভাইটা বৰ্গৰ অন্তৰ্গত লিচেন নামৰ এবিধ উদ্ভিদৰ পৰা আহৰণ কৰা এবিধ ৰঞ্জক পদাৰ্থ। গতিকে তেনেকুৱা ধৰণৰ ৰঞ্জক পদাৰ্থ আমাৰ আৰু আছে, তেনেকুৱা ৰঙা কবিৰ পাত, ৰঙা কবি দেখিছা, বন্ধাকবি, তাৰ পাতবিলাক ৰঙীন, গতিকে তাত এই প্ৰাকৃতিক সূচক থাকে, বুজিছানে? একেদৰে হাইড্ৰেনজিয়া কিছুমান হাইড্ৰেনজিয়া নামৰ ফুলত থাকে, জিৰেনিয়াম কিছুমান ফুলত এইবিলাক ৰঞ্জক পদাৰ্থ থাকে। আৰু এইকেইটাক সাধাৰণতে এচিড ক্ষাৰক সূচক বুলি কোৱা হয়। ৰঙা বন্ধাকবিৰ পাতত যিটো ৰঞ্জক পদাৰ্থ থাকে, হাইড্ৰেনজিয়া ফুলত যিটো ৰঞ্জক পদাৰ্থ, পাহিত যিটো ৰঞ্জক পদাৰ্থ থাকে, আনহাতে পিটুনিয়া, জিৰেনিয়াম, ৰঙীন পাহিত যিবিলাক পদাৰ্থ থাকে, এই পদাৰ্থবিলাকক কোৱা হয় এচিড ক্ষাৰক সূচক। এচিড ক্ষাৰক সূচক, এচিডো থাকে কি ক্ষাৰো থাকে, এইবিলাক সূচক। গতিকে সুধিব পাৰে এচিড জাতীয় সূচক বা ক্ষাৰ জাতীয় সূচক বা এচিড ক্ষাৰক সূচক, তেতিয়াহ'লে আমাৰ পিটুনিয়া, জিৰেনিয়াম, ৰঙা বন্ধাকবিৰ পাত, হাইড্ৰেনজিয়া ফুলৰ পাহি ইত্যাদিত থকা ৰঞ্জক পদাৰ্থ। আমাৰ এক্সাম্পল কেইটা এইকেইটা দিলেই হ'ল। গতিকে ইয়াত এইখিনি চাবা। তাৰপিছত প্ৰশ্নাৱলী এটা দিছে যে তোমাক 3টা পৰীক্ষা নল দিয়া হৈছে, সিহঁতৰ এটাত পাতিত পানী আৰু দুটাত ক্ৰমে এচিড দ্ৰৱ আৰু এটা ক্ষাৰকীয় দ্ৰৱ আছে। যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয়, তেন্তে প্ৰতিটো পৰীক্ষা নলত থকা দ্ৰৱসমূহ কিদৰে চিনাক্ত কৰিবা? এইটো চোৱাচোন, প্ৰশ্নটো বুজাই দিছো। পাত্ৰ কেইটা দিছে? 3টা পৰীক্ষা নল দিছে, টেষ্ট টিউব 3টা দিছে, এনেকুৱা ধৰণৰ টেষ্ট টিউব 3টা দিছে। এনেকুৱা টেষ্ট টিউব দিছে কেইটা? 3টা। কি কি দিছে? এটাত পাতিত পানী, এইটোত যেনিবা পাতিত পানী দিছে, ডিষ্টিল ৱাটাৰ। অইন দুটাত ক্ৰমে এটাত এচিড দ্ৰৱ আৰু এটা ক্ষাৰকীয় দ্ৰৱ, এইটোত দিয়া আছে যেনিবা এচিড, এইটো এচিড দ্ৰৱ, এচিড এইটোত দিছে ক্ষাৰকীয় দ্ৰৱ, এইটো বেজ দিয়া আছে, তুমি নাজানা কোনটোত এচিড আছে, কোনটোত বেজ আছে, কোনটোত পাতিত পানী আছে, নাজানা। MCQ সুধিব পাৰে। গতিকে এটাত পাতিত পানী, এইটো পাতিত পানী, ডিষ্টিল্ড ৱাটাৰ, ডিষ্টিল্ড ৱাটাৰ, পাতিত পানী। এতিয়া 3টা পৰীক্ষা নল দিলে, তুমি এইকেইটাক আইডেন্টিফাই কৰিব লাগে, চিনাক্ত কৰিব লাগে কোনটোত কি আছে। আৰু চিনাক্ত কৰিবলৈ উপাদানটো দিয়া আছে। তোমাক কি দিছে? অকল ৰঙাৰ কাগজহে দিছে, ৰঙা লিটমাছ কাগজ, ৰঙা লিটমাছ কাগজহে দি আছে, অকল ৰঙাটো, বাকী দিয়া নাই, অকল ৰঙাটো দিছে, বুজি পাইছানে? তেতিয়াহ'লে অকল ৰঙাটো যেতিয়া দিছে, তেতিয়া তুমি ৰঙা লিটমাছ কাগজটো প্ৰথমতে ইয়াত ডুবাই দি দিয়া। ৰঙা লিটমাছ কাগজটো, লিটমাছ কাগজবিলাক সাধাৰণতে এনেকুৱা ধৰণৰ হয়, সৰু সৰু হয়, এনেকুৱা ধৰণৰ হয়। এইটো ৰঙা, ৰঙীন, ৰঙীন লিটমাছ কাগজ, কাগজটো ধৰি আনি সেইটোত এনেকে ডুবাই দিয়া, বুজি পালানে? ধৰি লোৱা এইখিনিলৈকে আছে, প্ৰতিটোতে ইমানখিনিলৈকে আছে, ডুবোৱা আছে, ভৰ্তি হৈ আছে যেনিবা, ধৰি লওক এই কাগজটো আনি পেলাই ইয়াত ডুবাই দি দিলা, বুজি পাইছানে? ডুবাই দিয়াৰ লগে লগে কাগজটো কিন্তু কি ৰঙা, ৰঙীন, ৰঙা হৈ আছে, ৰেড কালাৰৰ। এতিয়া যিখিনি ডুবালা সেইখিনিত কাগজটো লক্ষ্য কৰিবা, সেইখিনিত যদি কাগজটো নীলা হৈ পৰিল, তেতিয়াহ'লে জানিলা এই টেষ্ট টিউবটোত আছে, পৰীক্ষা নলটোত আছে
ক্ষাৰকীয় দ্ৰৱ। কাৰণ শব্দটোলৈ মনত কৰা, খাৰণী, খাৰে ৰঙা লিটমাছ কাগজ নীলা কৰে। ৰঙাটো আনি ডুবাই দিলা, ডুবাই দিয়াৰ পিছত যদি ডুবোৱাখিনি নীলা হৈ পৰিল, তেতিয়াহ'লে বুজিব লাগিব এইখিনি কি, এই দ্ৰৱটো খাৰ, খাৰ জাতীয়। এতিয়া তুমি আকৌ কি কৰা, এই কাগজটো আকৌ উঠাই আনা, উঠাই আনি লৈ এইটোত ডুবাই দি দিয়া। ডুবাই দিয়াৰ পিছত তলৰখিনি কি আছে, নীলা হৈ আছে, হয়নে? এই নীলাখিনি ইয়াত যিখিনি ডুবাইছিলে এইখিনি ইয়াত ডুবাই দিয়া। ডুবাই দিয়াৰ লগে লগে দেখিবা কি ৰঙা হৈ গৈছে। বুজি পালানে? ই ৰঙা হৈ পৰিছে। এই ৰঙা হৈ পৰাৰ লগে লগে বুজিব লাগিব যে ইয়াত কি আছে, এচিড আছে। কাৰণ এইটো নীলা হৈ আছে অলৰেডি, ওপৰখিনি ৰঙা, ওপৰখিনি ডুবোৱা নাই দ্ৰৱত, ওপৰখিনি ৰঙা, তলৰখিনি নীলা, গতিকে এই নীলাখিনি কি হৈ গৈছে, ইয়াত ইয়াৰ লগে লগে ৰঙা, তো গোটেইটো ৰঙীন হৈ পৰিল। কি বুজিব লাগিব, এই টেষ্ট টিউবত কি আছে, এচিড দ্ৰৱ আছে। এতিয়া গোটেইটো ৰঙা হৈ পৰিল, হয়নে? পিছত আনি পেলাই ইয়াত ডুবাই দিয়া। ডুবাই দিয়াৰ পিছত দেখা গ'ল কি তাৰ কাগজৰ ৰঙৰ কোনো পৰিৱৰ্তন নঘটিল। কাগজটো যেনেকে আছে তেনেকে থাকে। তোমাক কিন্তু অকল ৰঙাটোহে দিছে, নীলাটো দিয়া নাই। আকৌ পৰীক্ষা কৰি চাম, তেনেকুৱা নহয়, অকল ৰঙাটো দিছে। ইয়াত কোনো ধৰণৰ পৰিৱৰ্তন নাহিল। পৰিৱৰ্তন নোহোৱাৰ লগে লগে তাৰমানে যিটো ৰং আছে সেইটো ৰঙেই ওলাই পৰিল, থাকি গ'ল। তেতিয়াহ'লে এই পৰীক্ষা নলটোত কি পানী আছে, পাতিত পানী, ষ্টিল ৱাটাৰ। আমি এনেকে চিনাক্ত কৰিম। এতিয়া কথাখিনি কিদৰে সজাবা, যে ৰঙা লিটমাছ কাগজটো এটা পৰীক্ষা নলত ডুবাই দিয়া হ'ল। যদি ৰঙৰ কোনো পৰিৱৰ্তন নহ'ল, তেতিয়াহ'লে এই দ্ৰৱটো হ'ব, তিনিটা পৰীক্ষা নল আছে, হয়নে? দ্ৰৱটো হ'ব কি, পাতিত পানী, ৰঙৰ পৰিৱৰ্তন নঘটিল। পিছৰ বাৰ কি কৰিলো, আমি আৰু এটাত ডুবাই দিলো, ইয়াতো পৰিৱৰ্তন নহ'ল। এইটো পাতিত পানী, ৰঙৰ পৰিৱৰ্তন নহয়। এচিডতো ৰঙা ৰংটো পৰিৱৰ্তন নহয়, একেই থাকিল। এতিয়া আমাৰ এইটো পাতিত পানী ধৰিলো, কিন্তু ইয়াতো যিটো ৰিজাল্ট পালো, ইয়াতো একেটা ৰিজাল্টেই পালো। গতিকে কোনটো পাতিত পানী কোনটো এচিড আমি ধৰিব নোৱাৰি। এতিয়া এচিড এইটোও হ'ব পাৰে, এইটোও হ'ব পাৰে, কিন্তু খাৰ নহয়, কাৰণ পৰিৱৰ্তন হোৱা নাই। পিছত আমি এইটোত ডুবাই দিলো। ডুবাই দিয়াৰ পিছত দেখা গ'ল যে ডুবাই দিয়া অংশটো কি নীলা হৈ পৰিল, লিটমাছ কাগজৰ বৰণ। তেতিয়াহ'লে এইটো আমি নিশ্চিত হলো যে এইটোত কি ক্ষাৰকীয় দ্ৰৱ। পিছত সেই নীলা অংশটো সেই লিটমাছ কাগজটো আনি পেলাই আকৌ নীলা অংশটো ইয়াত ডুবাই দিলো। ডুবাই দিয়াত দেখা গ'ল কি এই নীলা অংশখিনি আকৌ ৰঙা হৈ পৰিল। তেতিয়া আমি নিশ্চিত হলো এইটোত কি আছে, এচিড আছে। পিছত তেতিয়াহ'লে এইটো অট'মেটিক পাতিত পানী আহি যাব। এইটো আনি পেলাই আকৌ ইয়াত ডুবাই দিলো, ৰঙৰ পৰিৱৰ্তন নহ'ল, তেতিয়া এইটো কি হ'ব, পাতিত পানী, ষ্টিল্ড ৱাটাৰ। বুজিছানে? ধৰিব পাৰিছানে বস্তুটো? যে আমি প্ৰথমতে এটা পৰীক্ষা নলত লিটমাছ কাগজটো ডুবাই দিলো, দেখা গ'ল যে লিটমাছ কাগজৰ পৰা নীলা হৈ পৰিল। তেতিয়াহ'লে সেই পৰীক্ষা নলত থকা দ্ৰৱটো হ'ব ক্ষাৰকীয় দ্ৰৱ। পিছৰ পৰীক্ষা নলত আমি সেই আগতে ডুবোৱা নীলা অংশটো ডুবাই দিলো। সেই নীলা অংশটো যদি ৰঙীন হৈ পৰিল, তেতিয়াহ'লে বুজিব লাগিব, নিশ্চিত আমি হ'ম যে পৰীক্ষা নলটোত কি আছে, এচিড আছে। অৰ্থাৎ এই দ্ৰৱটো হ'ল আম্লিক দ্ৰৱ। পিছত ৰঙীন কাগজ লিটমাছ কাগজটো আনি পেলাই তৃতীয়টোত আনি ডুবাই দিলো, দেখা গ'ল যে ৰঙৰ পৰিৱৰ্তন নহ'ল। তেতিয়া এই পৰীক্ষা নলত থকা দ্ৰৱটো হ'ব পাতিত পানী। এনেকৈ আমি কি কৰিম, চিনাক্ত কৰি ল'ম। হ'লনে? এতিয়া এইবিলাক পৰীক্ষা কৰিবলৈ যাওঁতে আমি সচৰাচৰ আমাৰ লেবৰেটৰীত থাকে বিভিন্ন ধৰণৰ এচিড, সেই এচিড বিলাকৰ সহায়ত আমি কিছুমান পৰীক্ষা কৰিম। এতিয়া আমি মোটামুটি কি পালো, যে দুই ধৰণৰ সূচক পালো। এটা হৈছে প্ৰাকৃতিক সূচক, এটা হৈছে সাংস্কৃতিক সূচক। আৰু এক ধৰণৰ সূচক আছে, সেইটো হ'ল ঘ্ৰাণেন্দ্ৰীয় সূচক।
ঘানেন্দ্রিয় ঘা ঘানেন্দ্রিয় সূচক অর্থাৎ olfactory indicators olfactory আচলতে ফেক্টৰী বিলাকত এইবিলাক ব্যৱহাৰ কৰা হয়, সেইকাৰণে কোৱা হয় olfactory। সেইটো ঘ্ৰাণেন্দ্ৰিয় সূচক। ঘ্ৰাণেন্দ্ৰিয় সূচক মানে এনেই আমি যিকোনো পদাৰ্থ এটা যদি হাতত মোহাৰি দি পেলাই যদি শুঙি লওঁ, তাহলে কি হয়? ঘ্ৰাণ এটা পোৱা যায়, গোন্ধ এটা পোৱা যায়। গতিকে যিবিলাক ইণ্ডিকেটৰ গোন্ধ আছে সেইবিলাকক কোৱা হয় ঘ্ৰাণেন্দ্ৰিয় সূচক, olfactory। যেনেকুৱা ধৰণৰ ভেনিলা এক্সট্ৰেক্ট, ভেনিলা এক্সট্ৰেক্ট, এইটো ভেনিলা এক্সট্ৰেক্ট বুলি কোৱা হয়। অসমীয়াত তেনেকুৱা ধৰণৰ ঠিক হেৰি নাই। তাৰমানে আতৰ, আমি আতৰ ব্যৱহাৰ কৰো নহয়। ভেনিলা আতৰ, ভেনিলাৰ পৰা ওলোৱা এবিধ আতৰ, এইটো হ'ল আতৰ। আমি যে আতৰ ব্যৱহাৰ কৰো সুগন্ধি, বুজি পাইছানে? এইটো ভেনিলা এক্সট্ৰেক্ট। ঠিক একেদৰে কি আছে? অনিয়ন, পিঁয়াজ। পিঁয়াজটো বাচি থাকোতে তাৰ গোন্ধ এটা আহে নে নাহে? গতিকে সেইটো হ'ল ঘ্ৰাণেন্দ্ৰিয় সূচক, olfactory পিঁয়াজ এইটো। তাৰপিছত আৰু কি আছে? এইটো হ'ল পিঁয়াজ। তাৰপিছত আৰু এটা আছে ক্লভ অইল, তাৰমানে এইটো হ'ল পিঁয়াজ, এইটো লং তেল, লঙৰ পৰা যিটো তেল উলিওৱা হয় এইটো লং তেল। লং তেল বিলাকৰ কি এটা গোন্ধ আছে না নাই? আছে। পিঁয়াজৰো গোন্ধ আছে, আমি অলৰেডি পিঁয়াজ বাচি থাকিলে তাৰ গোন্ধ পাই থাকো। ঠিক একেদৰে ভেনিলা আতৰ, এনে আতৰ জাতীয় যিবিলাক পদাৰ্থ আছে সেইবিলাক গোন্ধ আছে। গতিকে ভেনিলাও তেনেকুৱা ধৰণৰ এটা ঘ্ৰাণেন্দ্ৰিয় সূচক। সুধিব পাৰে ঘ্ৰাণেন্দ্ৰিয় দুবিধ সূচকৰ নাম লিখা। কি লিখিবা? ভেনিলা আতৰ, পিঁয়াজ আৰু কি লং তেল, এটাও কি ঘ্ৰাণেন্দ্ৰিয় সূচক। গতিকে সূচক তিন ধৰণৰ পালো। এটা হ'ল প্ৰাকৃতিক সূচক, লিটমাছ হালধি। এটা হ'ল সাংশ্লেষিক বা কৃত্ৰিম সূচক, ভিনলফথেলিন, মিথাইল অৰেঞ্জ। আৰু এটা হ'ল ঘ্ৰাণেন্দ্ৰিয় সূচক, ভেনিলা এক্সট্ৰেক্ট, ভেনিলা আতৰ বা পিঁয়াজ আৰু লং তেল। লিখি দিলেই হ'ল। এতিয়া অম্ল আৰু ক্ষাৰকৰ পাৰ্থক্যটো আমি গম পালো যে অম্লৰ সোৱাদ টেঙা, কিন্তু ক্ষাৰকৰ সোৱাদ তিতা বা কেঁহা। অম্লত নীলা লিটমাছ কাগজ ৰঙীন হয় আৰু ক্ষাৰে ৰঙা লিটমাছ কাগজ নীলা কৰে। প্ৰধান ডিফাৰেন্স দুটা। লিটমাছ হৈছে এবিধ থেলোফাইটা বৰ্গৰ অন্তৰ্গত লাইকেন বা লিচেন নামৰ উদ্ভিদৰ পৰা আহৰণ কৰে এবিধ ৰঞ্জক পদাৰ্থ। ঠিক একেদৰে আৰু এবিধ আছে অম্ল ক্ষাৰক সূচক, ৰঙা বন্ধাকবিৰ পাত, হাইড্ৰঞ্জিয়া ফুলৰ পাহি, জেৰেনিয়াম ফুলৰ পাহি। এইকেইটা হৈছে কি অম্ল ক্ষাৰক সূচক। এইখিনি চাবা ভালদৰে। তাৰপিছত এচিড আৰু ক্ষাৰকে ধাতুৰ সৈতে কিদৰে বিক্ৰিয়া কৰে পিছত চাই দিম, লাহে লাহে চাই থাকিম। মোটামুটি বিজ্ঞানৰ বস্তুবিলাক কি প্ৰতিটো শাৰী ভালদৰে চাবা। প্ৰতিটোতে কি আছে কুৱেশ্যন সুধিব পাৰে, কুৱেশ্যন এৰাইজ হ'ব পাৰে। গতিকে কনচেপ্টটো ভালদৰে ক্লিয়াৰ কৰিবা।